ছোৱালীসকলে মনৰ সমগ্ৰ মৰম যদিও অপমান আৰু অৱহেলাহে পাবলগীয়া হয়। যদি আপুনি এগৰাকী ছোৱালী, তেন্তে হয়তো এইবোৰ কথা ইতিমধ্যে অনুভৱ কৰিছে। কিন্তু এগৰাকী সফল আৰু আত্মসন্মানী নাৰী হাই ভলিউম কেনেকৈ হ'ব লাগে সেয়া কম। আজি মই ৫টা এনেকুৱা গুণৰ কথা কম, যিয়ে আপোনাক সকলোৰে আগত শ্ৰেষ্ঠ কৰি তুলিব। পইণ্ট নম্বৰ ১, বুজাপৰা আৰু মৰমীয়াল মন। এগৰাকী বুদ্ধিয়ক ছোৱালীয়ে নিজৰ ভাল-বেয়া নিজেই বুজি পায় আৰু নিজৰ সিদ্ধান্ত নিজেই ল'ব পাৰে। কিন্তু ইয়াৰ লগে লগে তেওঁৰ মনটো হ'ব লাগে মৰমীয়াল আৰু সৰল, যিয়ে সকলো পৰিস্থিতিতে হাঁহি-ধেমালিৰে চলিব জানে। পইণ্ট নম্বৰ ২, অনৰ্থক হাই-উৰুমিৰ পৰা আঁতৰত থকা। যিসকল ছোৱালীয়ে কাৰোবাৰ নামত প্ৰচাৰ নকৰে, কাৰোবাৰ লগত অনৰ্থক কাজিয়া প্ৰচাৰ নকৰে আৰু কান্দি-কাটি বেলেগৰ দয়া নিবিচাৰে, তেওঁলোকেই প্ৰকৃতিক গভীৰ আৰু সন্মানীয় ছোৱালী। পইণ্ট নম্বৰ ৩, নিজৰ ভৰিৰ ওপৰত থিয় হোৱা। প্ৰত্যেকগৰাকী ছোৱালীৰে জীৱনৰ এটা ডাঙৰ লক্ষ্য থকাটো দৰকাৰ। নিজে কষ্ট কৰি পইচা উপাৰ্জন কৰিলে জীৱনৰ সিদ্ধান্তসমূহ স্বাধীনভাৱে ল'ব পৰা যায় আৰু সমাজতো এটা সুকীয়া পৰিচয় গঢ়ি উঠে। পইণ্ট নম্বৰ ৪, কষ্ট পালে কন্দাটো স্বাভাৱিক, কিন্তু কাৰোবাৰ ওপৰত খং উঠিলে বা কাৰোবাই দুখ দিলে ভাঙি পৰাটো ভুল। যিগৰাকী ছোৱালীয়ে নিজৰ মনটোক নিজে বুজাব পাৰে, কিতাপ পঢ়ি, কফি খাই বা গান শুনি নিজৰ মুড ঠিক কৰিব পাৰে, তেওঁ কাৰো ওপৰত নিৰ্ভৰশীল নহয়। পইণ্ট নম্বৰ ৫, আত্মসন্মান সকলোৰে ওপৰত ৰখা। সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আত্মসন্মান। য'ত অপমান পোৱা যায়, য'ত মানুহে মৰম চলেৰে ব্যৱহাৰ কৰে, তাত নিজৰ সন্মান বচাই ধৰি সৰলভাৱে আঁতৰি আহিব জানিব লাগিব। নিজৰ সন্মান যিয়ে ধৰি ৰাখিব জানে, তেওঁক সকলোৱে শ্ৰদ্ধা কৰে। এই ৫টা গুণৰ ভিতৰত আপোনাৰ লগত কেইটা মিলিল কমেণ্টত নিশ্চয় জনাব।